জাম ৰাস্তা দেই বেলি পৰিলে বৰণীয়া উশাহৰা কলোৱা মই তুলিকাৰে আঁকিলো এখনি ছবি যুগমীয়া বাপৰে বাপ তামাম অফৰোডিং গাইজ তামাম অফৰোডিং এইটো ৰাস্তা নহয় এইটো একচুৱেলি নদী হয় তাৰ মাজে মাজে সৰু সৰু খালত আছে আপোনাৰ মাছ বা ঐ গৰু চাইড দে ঐ চাইড দে ক'ত পুখুৰীৰ মাজত আছে আৰু এই বাগানত চাহপাত তোলাৰ কাম আৰম্ভ হৈ গৈছে তো here we go again welcome back to the channel এতিয়া আমি পুখুৰীৰ মাজে মাজে গৈ আছোঁ সন্মুখত এজন মোৰ বন্ধু বাইকত মই স্কুটিত আৰু এটাৰ পিছত এটা খাল পুখুৰী যি কয় চব পাৰ কৰি আহি আমি পুনৰ আহি গ'লোঁ নদী পাই গ'লোঁ এইটো ৰুটেৰে মই তৃতীয়বাৰৰ বাবে আহি আছোঁ সন্মুখত পানী আছেনে নাই চাই লওঁ আৰু এইখন দলং হওঁতে প্ৰায় আৰু কমেও 3 বছৰমান লাগিব মেইন আৰম্ভণিখিনিয়ে হৈছে গাড়ী স্লিপ কৰে ৰিভাৰ ক্ৰচিং পাই গ'লোঁ সৰু সুৰা ৰিভাৰ ক্ৰচিং আৰু দেই ওহো পাহাৰ কিনাৰে মৰে গাঁও গৰি हरे हरे चाय के बागान बाबा के चुनावो माँ के बिकाबो ले जाबो तो के मोर गाँव अरे चल गोरी ले जाबो तो के मोर गाँव এইখন হ'ল বাদলাপাৰা টি ষ্টেট প্ৰাইভেট প্ৰপাৰ্টি চ' ডোন্ট ইণ্টাৰফিয়াৰ উইদাউট পাৰ্মিশ্যন লেডিজ এণ্ড জেণ্টলমেন লুক এট দ্য ভিউ মেন লুক এট দ্য ভিউ যিমানেই প্ৰকৃতিৰ মাজলৈ আহোঁ সিমানেই আত্মহাৰা হৈ যাওঁ দেই মোৰতো সেই ৰাস্তা পাহৰিছিলেহি কেইদিনমান আগতে আহি গৈছে কিন্তু হঠাৎ মানে অলপমান ফুল লাগি আগুৱাই গৈছিলেহি আহিব লাগিব এই ৰুটটোৰ বিষয়ে মই বিশেষ নজনাওঁ কাৰণ ইয়াৰ আগতে মই 2টা ভিডিঅ' বনাইছোঁ এই ৰাস্তাটোৰে মই আগতে আহিছোঁ গতিকে সেই ভিডিঅ'কেইটা চাই ল'ব তাতে চালে ধুনীয়াকৈ ডিটেইলত মই কেনেকৈ আহিব লাগে ৰুটটো ধুনীয়াকৈ দেখাই দিছোঁ ইটোত জাষ্ট উই আৰ এনজয়িং দ্য ৰুট ঠিক আছে চাহ আনিব যায় চাহপাত ইয়াৰে মানুহবিলাকৰ এই অঞ্চলৰ মানুহবিলাকৰ বিশেষ দৈনন্দিন জীৱন এই চাহপাতৰ চাহ উদ্যোগৰ লগতে জড়িত গতিকে তেওঁলোকে ইয়াতে বিশেষভাৱে নিয়োজিত হৈ থাকে এই অঞ্চলত প্ৰায় আপুনি চাংঘৰ দেখিব কাৰণ ইয়াতে প্ৰায় হাতী মানুহৰ সংঘাত হৈ থাকে হাতী এই জেগাৰে প্ৰায় অহা যোৱা কৰে বতৰটো অলপ ভাল হৈছে ইয়াৰ আগতে তামাম ৰ'দ দি আছিল এতিয়া অকণমান ডাৱৰীয়া হৈছে এনেকুৱা ডাৱৰীয়া বতৰ হ'লে বেছি ভাল লাগে ফুৰিবলৈ আহি নহয় জানো এইখন যে পাহাৰ দেখা পাইছে এই পাহাৰৰ ওচৰতে মানে পালোৱেই নতুনকৈ হোৱা ৰিজৰ্টখন জাষ্ট এটা সৰুকৈ টাৰ্ণিং আছে টাৰ্ণিংটো পাই আমি নদীখন পাম নদীখনৰ সিটো পাৰে আছে আপোনাৰ হেৰি কি কয় ৰাইন' ইক' ৰিজৰ্ট নতুনকৈ হৈছে এইখন
যিবোৰ মানুহ ইয়াতে চাহ বাগানত কাম কৰে তেওঁলোকে এতিয়া দৈনন্দিন কাম শেষ কৰি ঘৰলৈ উভতিছে। এনেকুৱা জেগাত যদি এটা ঘৰ বনাব পাৰিলোঁ হয় থাকিয়ে মজা লাগিলে। মাজে মাজে আহি থাকিলোঁ হয় ইয়াতে ফাৰ্ম হাউচ টাইপ। সেইটো হ'ল আমাৰ নতুনকৈ হোৱা ইক' ৰিজৰ্ট পাই গ'লোঁ। ইটো নদীত অৱশ্যে সেনেকৈ পানী নাই। ইয়াৰ আগতো যিমান পানী আছিল, পানী চাওক না, পানীখিনি কি খোলা পানী এইখিনি। পাহাৰত বৰষুণ হৈছে সেইকাৰণে ইয়াতে পানীখিনি পূৰা খোলা হৈ আহিছে। লেটছ গো গাইজ, লেটছ গো। আৰু বিশেষকৈ ধাৰাসাৰ বৰষুণ দিয়াৰ সময়ত মই আপোনালোকক ইয়াতে আহিবলৈ ছাজেষ্ট নকৰোঁ, কাৰণ দেখিছেই নহয় গাড়ী একে ক'ৰবাত গুচি যাব খোজে। গতিকে বেছি বৰষুণ দিলে এই ইয়ালৈ নাহিব, কাৰণ তিনিটা নদী ক্ৰচিং কৰিব লাগিব আৰু তাতে কেতিয়াবা পানী বাঢ়ি যায়। বতৰ চাই দিন চাই ভালকৈ আহিব। এই সন্মুখৰ ৰাস্তাটোৰে গ'লে আপোনাৰ টেনজিং বড়োচাৰ ট্ৰি হাউচ, যিখন ইয়াত আগৰ পৰা আছে, আৰু এইটো হ'ল নতুনকৈ হোৱা ৰাইন' ইক' ৰিজৰ্ট। আজি আমি ইখনলৈ যাম। নিৰিবিলি পৰিৱেশৰ মাজত এখন ধুনীয়াকৈ ৰিজৰ্ট বনাইছে, অতিকে ভাল কথা এইটো। এইটো মানে আমাৰ ওদালগুৰি ছাইডে এনেকুৱা এখন ৰিজৰ্টৰ অতিকে দৰকাৰ আছিল মানুহৰ। ধৰক কেতিয়াবা ভেকেশ্যন ইয়াতে পালন কৰিব আহিব পাৰে। ফাইনেলি উই হেভ এণ্টাৰ্ড দ্য গেট। এইফালে হ'ল পাৰ্কিং, আমি আগুৱাই যাম অলপ। চ' গাইজ ফাইনেলি উই হেভ ৰিচ। আহি গ'লোঁ আমি ৰাইন' ইক' ৰিজৰ্ট। তামাম প্ৰপাৰ্টি একদম, বহুত জেগা ঘূৰি আছে। এইখন এখন ঝুলনা আৰু এইকেইটা এটা চৰাই। কি চৰাই বুলি কৈছিলে এইকেইটা? টাৰ্কি। ঐ টাৰ্কি, কি খবৰ? কেনাই কৰে চাওক না, পাখিৰ পৰা মেলি দিছে। ইয়াতে এনেকৈ সৰু সৰু কেবিন বনাই দিছে, তেতিয়া ইয়াতে আহি আপোনালোকে ধুনীয়াকৈ অলপমান কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰিব। এতিয়া আমি গৈ আছোঁ এইখন আপোনাৰ কামাণ্ডো ব্ৰিজ, কোনফালেনো উঠিব লাগে তাকে চাব গৈ আছোঁ আমি। বহুত দিনৰ মূৰত পাহাৰ বগাইছোঁ, চ' অলপ মানে হেঁপাবলৈ আৰম্ভ কৰি দিছোঁ। অকণমান পাহাৰ বগাওঁতে আজি কাৰ্ডিঅ' হৈ গ'ল। ই ডেইলি জিম কৰে, কিন্তু আজি ইয়াতে আহিল ফুৰিবৰ কাৰণে। আহি ইয়াতে কাৰ্ডিঅ' হৈ গ'ল। পৰি চৰি গ'লে তুমি ভিডিঅ'টো আপলোড কৰি দিবা আৰু দেই। মই যদি পৰি যাওঁ আপলোড কৰি দিবা। ফাইন। ৰাম 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 ৰাম। মইতো উঠিলোঁ, এতিয়া আপোনালোকক উঠাম। এখন যে চিনেমা আছিল ইক্স, তাতে যে আমিৰ খানে আৰু অজয় দেৱগনে যে এখন যে ওপৰত বিল্ডিঙত গৈ থাকে, এনেকুৱা হৈছে আৰু ইয়াতে। তলত পানী থাকিলে যাব পাৰি, কিন্তু তলত একদম টান মাটি, পৰিলে আৰু কিবা নহয় কিবা এটা ভাঙিবই। গতিকে ভাঙিবলৈ অহা নাই, ইমান দূৰ চাবলৈহে আহিছোঁ। ইয়াতে আগুৱাই নাযাওঁ, কাৰণ ইয়াতে মানুহ কোনো নাই, ইনষ্ট্ৰাক্টৰ কোনো নাই। ছেফটিৰ কাৰণে বা কি ব্যৱস্থা কৰিছে আকৌ নাজানো, গতিকে আগত নাযাওঁ আৰু। এইখিনিয়ে চলিয়ে ঘৰ বাপাছ চলতে হে। ওপৰৰ ভিউটো চাই লওঁ। ইফালে এটা ট্ৰি হাউচ বনাই থৈ দিছে, এইটো আপুনি কেইদিনমান পিছত আহিলে থাকিবলৈ পাব। আৰু এতিয়া তললৈ বলক, লগৰটো তলত ৰখি আছে, সি ওপৰলৈ আহিব ইচ্ছা কৰা নাই, কাৰণ একে অৱস্থাত আৰু মোৰ নিচিনা। কিন্তু মই ভিডিঅ'টোৰ কাৰণে ওপৰলৈ আহি গ'লোঁ অলপ। আৰু তললৈ বলক, তলত যাই চাওঁ আৰু কি কি ব্যৱস্থা আছে। আজি ৰ'দৰ কাৰণেহে অকণমান শুকাইছে, বৰষুণ দি থাকিলে এতিয়া মানে কেইজন পিছলৈ হয় ঠিক নাই। বাপৰে বাপ 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 বাপ। কাফি মজা আনে वाला है।
চ' গাইছ এতিয়া আমাৰ লগত আছে এই ৰাইনো ইক' ৰিজৰ্টখনৰ যোনজন মেইন অ'নাৰ তেখেত আমাৰ লগত আছে আপোনাক স্বাগতম জনাইছোঁ চেনেলটোলৈ নমস্কাৰ হয় আপোনাৰ নামটো জ্যোতি কুমাৰ গয়াৰী ঘৰ ওদালগুৰি এইটো ৰাইনো ইক' ৰিজৰ্ট হয় ভাইটিয়ে দেখাইছে চাগে আপোনালোকক নাই দেখুৱাইছোঁ এয়া আপোনাৰ এই ড্ৰিমটো কেনেকৈ আৰম্ভ কৰিলে আপুনি তো একচুৱেলি মই সেই মানে প্ৰকৃতি বহুত ভাল পাওঁ তো মোৰ মানে এক্সপিৰিয়েঞ্চ আছে হেৰি ৰেষ্টুৰেণ্ট আছে মোৰ একচুৱেলি ৰাইনো ৰেষ্টুৰেণ্ট ধাবা কাম ধাবা ৰোটাৰ আছে আৰু ওদালগুৰিও ৰেষ্টুৰেণ্ট আছে প্লাছ বেকাৰী আছে তো এনেকুৱাই মোৰ প্লেনিং আছিলে হেৰি ৰিজৰ্ট বনাবৰ কাৰণে বহুত মাটি বিচাৰিলোঁ চিৰাপুঞ্জীৰো মই 8বাৰমান গ'লোঁ আৰু অৰুণাচলো চেৰগাঁও আৰু কালাকাটাং তাতেও মোটামুটি 10বাৰমান গ'লোঁ মই মাটি বিচাৰি পোৱা নাই ভৈৰৱকুণ্ডৰো খুব বিচাৰিছিলোঁ পোৱা নাই আহি আৰু মোৰ নিজৰ ঘৰৰ কাষতে মানে মাটি পালোঁ পাহাৰ এৰিয়া তো তাতে মই আৰু যোৱা লকডাউনত এতিয়া চিন্তা কৰিলোঁ কি কৰিম কি নকৰিম তো আহি ইয়াতে আৰু ৰিজৰ্টটো ষ্টাৰ্ট কৰিলোঁ মানে যোৱা 7 মাহ হৈ গ'ল সেইটো বছৰতে ষ্টাৰ্ট কৰিলোঁ তাৰপিছত আপোনাৰ ইয়াতে প্ৰপাৰ্টিখিনিত কিমান কেইবিঘা মাটি আছে মাটিটো 150 বিঘামান আছে মাটি তাতে তো ইয়াতে আপোনালোকে মানে ৰেষ্টুৰেণ্ট আছে তো ইয়াতে আৰু থাকিব পৰা আমি ব্যৱস্থা বনাইছে ৰিজৰ্ট তো ইয়াতে ফেমিলিও থাকিব পাৰিব তো 30টাৰ কেটেগৰী আমি ৰুম বনাইছোঁ প্লাছ আৰু আপোনালোকৰ আৰু মানে কেম্পেইনিং কৰিব পাৰিব টেণ্ট আছে ডোম টেণ্ট আছে ফেমিলি টেণ্ট আছে আৰু ভৱিষ্যতলৈ কি প্লেনিং কৰিছে আপুনি ইয়াতে আগুৱাই যোৱাৰ বাবে ভৱিষ্যত মানে এনেকুৱাই কৰি আছোঁ আৰু ইয়াতে আপোনালোকৰ কিছুমান এডভান্সৰ বস্তু মই সোমাই দিলোঁ মানে তো জিপ লাইন আছে ৰ'পৱে আছে কামাণ্ডো ব্ৰিজ আছে চাইকেলিং কৰিব পাৰিব বাকী আৰু ছুইমিং পুল বনাই আৰ্টিফিচিয়েল ছুইমিং পুল প্লাছ আৰ্টিফিচিয়েল ৱাটাৰ পুল বনাই আছে তো চাওঁ কেতিয়া ওলাব পাৰে ঠিক আছে আপোনাক বেষ্ট অফ লাক দিলোঁ আপোনাৰ এই প্ৰজেক্টটো যাতে সফল হওক আৰু ভৱিষ্যতলৈ তেখেতক আকৌ লগ পাম কাৰণ আমি ওদালগুৰিৰে মানুহ গতিকে আহি থাকিব লাগিব আৰু আপোনালোকেও যদি আমাৰ ওদালগুৰিৰ ওচৰে পাজৰে কৰিব আছে তেতিয়াহ'লে আহক ধুনীয়া প্ৰকৃতিৰ মাজত এদিন এটা ৰাতি কটাব পাৰিব এইকেইটা ৰুম দেখিবলৈ পাইছে কি ধুনীয়াকৈ চাংঘৰতে ওপৰত ইমান ধুনীয়াকৈ ঘৰ ৰুম বনাইছে এইবোৰ সন্মুখত এইটো আপুনি ৰাতিপুৱা শুই উঠি এইটো ধুনীয়া ভিউ দেখিবলৈ পাব এনেকুৱা এখন নিৰিবিলি পৰিৱেশৰ মাজত এনেকুৱা এটা ৰুমৰ পৰা যেতিয়া আপুনি ৰাতিপুৱা শুই উঠি এই ভিউটো পাব আৰু কি লাগে আপোনাক এই ৰুমবিলাকৰ পাৰ হেৰি ৰেণ্ট পাৰ নাইট 3,000 মানে কি কেইজনকৈ থাকিব পাৰি দুজনকৈ থাকিব পাৰি আৰু এইফালে আপোনাৰ বাথৰুম আছে এইটো ধুনীয়া একদম পুৰা ক্লিন হাইজেনিক এণ্ড দিছ ইজ your host and dost ইয়াতে আজি বাহিৰৰ পৰা মানুহ আহিছে ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আৰু এতিয়া আমি দুটা প্লেন ৰাইচ অৰ্ডাৰ কৰিছোঁ লগত চিকেন কাৰী ৰখি আছোঁ কিমান দেৰিলৈকে চাই থাকোঁ আফটাৰ 50 মিনিটছ আমাৰ ভাত আহি গ'ল এইটো কি আছিলে পাহৰিলোঁ নহয় এইটো ভেন্দি দালি আৰু এইখন আপোনাৰ মটৰৰ এখন সৰু চব্জি ভাত আৰু এয়া আপোনাৰ কাৰী পাপৰ এইটো আহি গ'ল আমাৰ চিকেন ড্ৰাই ফ্ৰাই ত' আমি আমাৰ লাঞ্চটো কৰি লওঁ তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰি থাকক ভৰ্তি হৈ গ'ল এতিয়া উঠিবই পৰা নাই অলপ সময় ৰেষ্ট ল'ব লাগিব আৰু বৰ্তমান পেটটো ঠাণ্ডা কৰিবৰ কাৰণে মাজা খাই আছোঁ আৰু অলপ সময় ৰেষ্ট লৈ ভাতখিনি হজম কৰি আমি উঠিম আৰু মজা আয়া হাম এফে মজা আয়া চ' গাইজ ভিডিঅ'টি এইখিনিতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো আৰু কি কৰিব লাগে নিশ্চয় জানে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আপোনাৰ ফেমিলিৰ সৈতে প্ৰিয়জনৰ সৈতে যোনে এই ৰিজৰ্টখনত এবাৰ আহি বিচাৰিছে ঠিক আছে আকৌ বেলেগ দিনা বেলেগ ক'ৰবাত আপোনাৰ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ চি ইউ চুন